বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই পুনৰ আপোনালোকৰ মাজত উপস্থিত আছো। তো বন্ধু বান্ধৱীসকল আমি যেতিয়া বেছিকৈ ৰ'দত ওলাও তেতিয়া আমাৰ সানবাৰ্ন হোৱা দেখা যায়। তো মুখত বা হাততে হওক বহুত মানে কলা পৰি যোৱা দেখা যায় বেছি ৰ'দত ঘূৰি ফুৰিলে। তো কেনেদৰে আমি এই দাগসমূহ নাইকিয়া কৰিব পাৰো সেই বিষয়ে মই আপোনালোকক কেইটামান টিপছ দিম। সো ফ্ৰেণ্ডছ সকল ভিডিঅ'টো অকণো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব। তো ফ্ৰেণ্ডছ সকল আমি ফাৰ্ষ্টতে তুলসী পাতৰ ৰস আৰু মৌ মিহলি কৰি এটা ধুনীয়া পেষ্ট বনাই ল'ব লাগিব আৰু সেই পেষ্টটো আপোনালোকে 15 মিনিট মান মুখত ভালদৰে লগাই থওক আৰু তাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ভালদৰে ধুই দিয়ক। এইটো যদি আপুনি ৰেগুলাৰ কৰে তেতিয়াহ'লে অতি কম দিনৰ ভিতৰতে এটা ভাল ৰিজাল্ট। দ্বিতীয়তে আপোনালোকে দৈ ব্যৱহাৰ কৰিব পাৰে। দৈ আৰু হালধি মিক্স কৰি এটা ধুনীয়া পেষ্ট বনাই ল'ব আৰু সেই পেষ্টটো আপোনালোকে মুখত 20 পৰা 25 মিনিট ভালদৰে লগাই থওক আৰু তাৰ পাছত চাফা পানীৰে ধুই দিয়ক। তেতিয়াও অতি সোনকালে এটা ভাল ৰিজাল্ট আপোনালোকে পাব। হালধিৰ লগত চন্দন মিক্স কৰি এটা ধুনীয়া পেষ্ট বনাই ল'ব আৰু সেই পেষ্টটো যদি আপোনালোকে মুখত লগায় তেতিয়াহ'লে ছানবাৰ্ণৰ সমস্যাৰ পৰা আপোনালোকে অতি সোনকালে সকাহ পাব। ইয়াৰ উপৰিও আপোনালোকে ৰ'দৰ পৰা আহি যদি মুখত বৰফ ব্যৱহাৰ কৰে অৰ্থাৎ আইচ কিউব ব্যৱহাৰ কৰে তেতিয়াহ'লে অতি সোনকালে এই সমস্যাৰ পৰা হাত সাৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকে যদি কমলাৰ বাকলি ব্যৱহাৰ কৰে তেতিয়াহ'লে অতি সোনকালে এই সমস্যাৰ পৰা সকাহ পাব। ইয়াৰ বাবে কমলাৰ বাকলি গুৰি কৰি ল'ব আৰু তাৰ লগত গাখীৰ মিহলি কৰি এটা ধুনীয়া পেষ্ট বনাই ল'ব আৰু সেই পেষ্টটো যদি আপোনালোকে মুখত 15 মিনিটৰ পৰা 20 মিনিট লগাই থয় তাৰ পাছত চাফা পানীৰে ধুই দিয়ে তেতিয়াহ'লে অতি সোনকালে এটা ভাল ৰিজাল্ট। তো ফ্ৰেণ্ডছ সকল যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ নতুন আপডেটসমূহ পাই থাকে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।